ex-NDFB Ranjan Dimari sir the signatories of the BTR record ধৰি 12 জন পজিটিভ হৈছে বুলি আমি গম পাই আমাৰ আৰডি গ্ৰুপৰ পৰা 2 জন আৰু সংবিজিত পৰা 10 জন বুলি আমি গম পাই আমাৰ ex-NDFB Ranjan Dimari sir ডিয়াৰ নাবলে ছাৰৰ লগত আমাৰ ইন্দ্ৰ ব্ৰহ্ম আছে লগতে সংবিজিত সাউৰেগৰাৰ পৰা বীৰবাই আৰু সীমাং বুলি আমি এইটো আমি শুনিবলৈ বহুত সাৰপ্ৰাইজ হৈছে যে এটা গুৱাহাটী সেন্ট্ৰেল জেলত কেনেকৈ এইটো হ'ব পাৰে এইটো হ'ব নালাগিছিল ভাৰতত হ'ব পাৰে এইটো ইণ্ডিয়ান ৱৰ্ল্ডৰ যেটো হৈছে কিন্তু ইমান কুটকুটিয়া নিৰাপত্তা থকাৰ স্বাৰ্থত যদি জেলতে হয় এই মহামাৰীটো আৰু ভাৰত কিমান ভয়ংকৰ হ'ব পাৰে আমি এইটো চিন্তা কৰিব লগা হৈছে তেখেতক 4 জুলাইত সোৱাব টেষ্ট কৰা বুলি আমি গম পাইছে আৰু এই ক্ষেত্ৰত ফ্যামিলিক একো জনোৱা হোৱা নাই যেতিয়া পজিটিভ হৈছে তাৰ পিছত অলপ বহুত সময় পিছতে গম পাইছে তো আমি বিচাৰিছিলো মানে সোৱাব টেষ্ট হৈছে পজিটিভ পাইছে প্ৰথমতে ফ্যামিলিক জনাব লাগিছিল গুৱাহাটী মেডিকেল কলেজত জিএমচিতে ট্ৰিটমেন্ট দি আছে হয় আমিতো শুনি পাইছে সকলে ভালে আছে আৰু ভালকে কেয়াৰ কৰিলে ভালকে ট্ৰিটমেন্ট দিলে প্ৰপাৰলি ট্ৰিটমেন্ট দিলে আৰু ভাল অনকালি ৰিকভাৰ হ'ব বুলি আমি তো আশা কৰো আমি এইটো আহ্বান জানাম ষ্টেট গভৰ্ণমেণ্ট আৰু আমাৰ ডক্টৰ হেমেন্দ্ৰ বিশ্ব শৰ্মা ছাৰক যে তেখেতক ভালকে প্ৰপাৰলি ট্ৰিটমেন্ট দিয়ে আৰু যোগাযোগ কৰাৰ কাৰণে ফ্যামিলিৰ লগত তেখেতক মোবাইল এটা দিয়া হয় আমি এইটো অনুৰোধ কৰিম যিমান এই এজন কয়দিৰ পৰা স্প্ৰেড হৈছে বুলি আমি এইটো ক'ব পাৰিম নাই যোৱাকালি আমি খবৰ পাইছোঁ যে গুৱাহাটী চেন্ট্ৰেল জেলত এনডিএফবিৰ সভাপতি প্ৰাক্তন সভাপতি আৰু লগতে বিটিআৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী ৰঞ্জন ডিমাৰী ডাঙৰীয়াৰ দেহত লগতে মুঠ 19 জন যি কয়দী আছে তেওঁলোকৰ দেহত মানে কৰোনা পজিটিভ বা কোভিড পজিটিভ পোৱা গৈছে আৰু এই কথা আমি যোৱাকালি গম পাইছোঁ নিখিল বড়ো ছাত্ৰ সন্থা আমি ৰঞ্জন ডিমাৰী ডাঙৰীয়াৰ আগু আৰোগ্য বা তেওঁ যেহেতু সোনকালে যাতে তেওঁ কোভিড পজিটিভৰ পৰা যাতে ভাল হৈ আহে আমি এইটো ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আৰু লগতে অসম চৰকাৰ আৰু যি স্বাস্থ্য বিভাগ তেওঁলোকক আমি আহ্বান জনাইছোঁ যে তেওঁলোকৰ যি কোভিড পজিটিভ যি ট্ৰিটমেন্ট এই চিকিৎসাত যাতে তেওঁলোকক বিশেষভাৱে তেওঁলোকে চিকিৎসা প্ৰদান কৰে আৰু যাতে চিকিৎসা প্ৰদান কৰাত কোনো তেনেকুৱা লেহেমীয়া বা হেমাহি যাতে নহয় আমি ইয়াৰ কাৰণে অসমৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া লগতে স্বাস্থ্য বিভাগক আমি আহ্বান জনাইছোঁ আমি বহুখিনি খবৰ যিখিনি অসমত কৰোনা পজিটিভ এতিয়া বাঢ়ি গৈ আছে বা কৰোনা ভাইৰাছৰ সংক্ৰমণ এতিয়া বৃদ্ধি পাইছে গুৱাহাটী মহানগৰতে বেছিকৈ বৃদ্ধি পাইছে তো এই কথাবিলাকৰ ওপৰত অসমৰ স্বাস্থ্য বিভাগ ডক্টৰ বা নাৰ্ছ বা বিভিন্ন মানে স্বাস্থ্যকৰ্মীসকলে দিনে নিশাই তেওঁলোকে যথেষ্ট কষ্ট কৰি কাম কৰি আছে আৰু ৰাইজক সেৱা কৰিছে কোভিড পজিটিভক সেৱা কৰিছে আৰু তেওঁলোকৰ মানে সোনকালে যি আগু আৰোগ্য ইয়াৰ কাৰণে তেওঁলোকে কাম কৰি আছে কিন্তু তাৰ মাজতো কিছু কমপ্লেইন বা কিছু অভাৱ অভিযোগ এই মানে কোভিড হস্পিটেল বা কোৱাৰেণ্টাইন চেণ্টাৰৰ বিলাকত আহি থকা আমি মানে শুনিবলৈ পাইছোঁ বা দেখা পাইছোঁ তো ইয়াৰ কাৰণে এই ক্ষেত্ৰতো অসম চৰকাৰে বিশেষ ভূমিকা লৈ পেলাই যাতে কোভিড পজিটিভ থকা যিখিনি চিকিৎসালয়ত আছে বা কোৱাৰেণ্টাইনৰ আছে কোনো যাতে তেওঁলোকৰ ওপৰত হেমাহি বা তেওঁলোকৰ যিখিনি যত্ন লোৱাৰ ক্ষেত্ৰত কোনো লেহেমীয়া যাতে নহয় এই ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব লাগে আৰু গুৱাহাটী চেন্ট্ৰেল জেল যেহেতু সকলোৱে এটা তথ্য দি আহি আছে যে ইয়াত যিখিনি কেপাচিটি আছে কেপাচিটি অনুযায়ী তাত যিখিনি কয়দী আছে সেই কয়দীবিলাক মানে বেছি হয় সংখ্যা তো ইয়াৰ কাৰণে তাত যথেষ্ট কনজেষ্টেড বা কম ঠাইত বেছি মানুহ থাকিবলগীয়া হয় তাত মানে যিখিনি হাইজেনিক বা যিখিনি পৰিৱেশ সুস্থ পৰিৱেশ থাকিব লাগে এইটো দেখিবলৈ পোৱা নাই বুলি সবে আমাক কৈ আহিছে তো এই ক্ষেত্ৰত ৰঞ্জন ডিমাৰী ডাঙৰীয়া আৰু এনডিএফবিৰ যিমান মানে কয়দীবিলাক আছে বা যিখিনি জেলত আছে যেহেতু এইটো এটা পলিটিকেল কেছ
আৰু ৰঞ্জন দৈমাৰী ডাঙৰীয়া BTR চুক্তিত যিহেতু স্বাক্ষৰকাৰী, তেওঁ যিহেতু এই চুক্তিত মানে স্বাক্ষৰ কৰিছে আৰু এই চুক্তিত লিপিবদ্ধ আছে যে 9.4 যি দফা আছে সেই দফাৰ অধীনত হাইনিয়াছ আৰু নন হাইনিয়াছ যিখিনি ক্ৰাইম আছে বা কেছ আছে এইবিলাক পৰ্যায়ক্ৰমে উইথড্ৰ কৰা বা তেওঁলোকক উইথড্ৰ কৰি পেলাই যাতে ৰেহাই দিয়া এই কথাবিলাক যেহেতু উল্লেখ কৰা আছে। তো নিখিল বড়ো ছাত্ৰ সন্থা আজি এই কোভিড মহামাৰীৰ সময়ত যেহেতু গুৱাহাটী চেণ্ট্ৰেল জেল এতিয়া নিৰাপদ হৈ থকা নাই, অখিল গগৈৰ দেহতো কোভিড পজিটিভ পোৱা গৈছে বা অন্য যিখিনি কয়দীসকল তেওঁলোকৰ পজিটিভ পোৱা গৈছে। তো আমি বিচাৰিম যে এই যি BTR চুক্তিৰ যি দফা 9.4 কেছ উইথড্ৰ কৰা, তেওঁলোকক পৰ্যায়ক্ৰমে ৰেহাই কৰা। তো গুৱাহাটী চেণ্ট্ৰেল জেল যিহেতু এতিয়া মানে নিৰাপদ স্থান হৈ থকা নাই, তো ইয়াৰ কাৰণে পলিটিকেল কেছ থকা বা 9.4 ৰিলেটেড যিখিনি আমাৰ মানে কয়দীবিলাক আছে বা যিখিনি আমাৰ ইয়াত NDFBৰ নেতা বা কেডাৰসকল আছে তেওঁলোকৰ ওপৰত যাতে অসম চৰকাৰে এটা সিদ্ধান্ত লৈ পেলাই তেওঁলোকক যাতে নিৰাপদ স্থানলৈ তেওঁলোকক লৈ যোৱা বা পৰ্যায়ক্ৰমে তেওঁলোকক ইয়াৰ পৰা ৰিলিজ দিয়া। তেওঁলোকৰ কেছ যেতিয়ালৈকে শেষ নহয় তেওঁলোকে চৰকাৰৰ অধীনতে থাকিব বা জেল কৰ্তৃপক্ষৰ অধীনতে থাকিব, কিন্তু মহামাৰীৰ সময়ত যাতে কাৰো জীৱন মানে ক্ষতি নহয় বা কাকো আমি হেৰাব লগা নহয়, এই ক্ষেত্ৰত দৃষ্টি ৰাখি পেলাই এটা মানে তেওঁলোকক মৰ্যাদা দিব লাগে বুলি আমি নিখিল বড়ো ছাত্ৰ সন্থাই আমি বিচাৰোঁ। আমি সুৰক্ষিত হৈ থকা, সজাগ হৈ থকা, সচেতন হৈ থকা সেই দায়িত্বটো আমি ল'বই লাগিব। তৎসত্ত্বেও স্বাস্থ্য বিভাগ, অসম চৰকাৰ আৰু স্বাস্থ্যকৰ্মীসকলে যিখিনি পদক্ষেপ লৈছে সেই পদক্ষেপটো ভালকৈ আগুৱাই যাওক। নিখিল বড়ো ছাত্ৰ সন্থা আমি সদায় এই কৰোণা বা মহামাৰীৰ লগত আমি যি যুদ্ধ চলি আছে ইয়াত আমি সদায় ৰাইজৰ লগত আছোঁ আৰু আমি সদায় থাকিম। বানপানীৰ সমস্যাটো অসমৰ এটা মানে জ্বলন্ত সমস্যা আৰু আমি অসমৰ যিখিনি খিলঞ্জীয়া ছাত্ৰ সন্থা আছে বা যিখিনি ছাত্ৰ সংগঠন আছে আমি দাবী জনাই আহিছিলোঁ ভাৰত চৰকাৰক যে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। আৰু যোৱা 10 দিন আগত এটা বানপানী হৈ গ'ল, আকৌ এতিয়া পুনৰবাৰ বাৰিষা নেৰানেপেৰা বাৰিষাৰ কাৰণে আকৌ পুনৰবাৰ বানপানী কবলত অসম এতিয়া পৰিছে। তো ইয়াৰ কাৰণে ৰাজ্য চৰকাৰে মহামাৰী COVID-19ৰ লগত যুঁজ দিয়া সময়তো বানপানী যিহেতু প্ৰত্যেক বছৰে জুন, জুলাই, আগষ্ট মাহত হয় আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত গৰাখহনীয়া বা বানত কবলত থকা যিখিনি আমাৰ খেতি মানে মাটি বা আমাৰ যিখিনি গাঁও অঞ্চল সেইটো মানে তাত আমি বানপানীৰ কবলত থাকিব লগা হয়। তো তাৰ কাৰণে আমি ৰাজ্য চৰকাৰক আহ্বান জনাম যে জিলা প্ৰশাসনক সঠিক সময়ত যাতে বানপানী কবলত থকা মানুহবিলাকে যিখিনি সাহায্য পাব লাগে, যিখিনি ৰিলিফ মেটেৰিয়েল পাব লাগে, তেওঁলোকৰ চাউল, দালি, তেলৰ পৰা লৈ পেলাই তেওঁলোকক নিৰাপদ স্থানত লৈ যোৱা বা তেওঁলোকক যিখিনি থকাৰ কাৰণে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সৰু বাচ্চা বা বৃদ্ধ মানুহ বা আমাৰ যিখিনি প্ৰেগনেণ্ট যিখিনি মহিলাসকল আছে তেওঁলোকক যাতে যথেষ্ট গুৰুত্ব প্ৰদান কৰি পেলাই যাতে পদক্ষেপ লয়, ইয়াৰ কাৰণে আমি ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ। আৰু এই ক্ষেত্ৰত বহুখিনি অঞ্চলত লেহেমীয়া গতিত বানপানীৰ সাহায্য প্ৰদান কৰা মানে আমি বহু জিলাৰ পৰা আমি কমপ্লেইন পাইছোঁ। তো ইয়াৰ কাৰণে এই যিখিনি কাম এইটো একশ্যন প্লান হিচাপে যাতে এটা ষ্ট্ৰিক্ট মানে নিয়ম নীতিৰ মাজেৰে সকলোকে বান সাহায্য প্ৰদান কৰাত চৰকাৰে মানে দায়িত্ব গ্ৰহণ কৰে আৰু ইয়াৰ কাৰণে চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ।